আছে চকুতে আকাশ চুবৰে মন গা ধুলি ধুলো ৰবি তই বচোন মই চাহ লৈ আহোঁ হ'ব দে তেতিয়া যে খুৰীয়ে ফোন কৰিছিল কি ক'লে দেউতাই হেনো ক'ৰবালৈ যাব মোক জল্দি ঘৰলৈ যাবলৈ কৈছে তই পিছে কেতিয়াকৈ ঘৰলৈ যাম বুলি ভাবিছ অহা সপ্তাহত যাম ভাবিছোঁ অঁ তোক দেখোন গাঁওখন ভালদৰে দেখুৱাই নহ'ল আৰু জোনাকহঁতৰ ঘৰলৈ নিয়াই হোৱা নাই নহয় নহ'লে তই এটা কাম কৰ তই চাহ খাই ৰেডি হ আমি জোনাকহঁতৰ ঘৰৰ পৰা হ'ব দে ব'ল ল'ৰাটোৰ লগত যে কি হ'ব ইমান ক'লো বোলে ভাত কটা খাই যা কথাই নুশুনে এতিয়া মই পথাৰতে ভাত দিব যাওঁনে নে ঘৰতে কাম কৰোঁ ডলি দেখোন আজি বা আমাক কেনেকৈ মনত পৰিল কিজানি বাট কেনা লাগিল যেন পাওঁ নাই খুৰীমা আজি আপোনালোকৰ ঘৰলৈ আহিছোঁ পিছে আপুনিহে ক'ৰবালৈ যায় নেকি নক'বা আৰু এই ল'ৰাটোৰ লগত যে কি হ'ব ইমান ক'লো ভাত কটা খাই যা বুলি কথাই নুশুনে তাকে পথাৰত ভাত কটা দিম বুলি ওলাইছোঁ আছোন বহিবি আলহী আহিছে বুলি শুনিহে আছিলোঁ পিছে ঘৰৰ কামৰ কাৰণে যাবই পৰা নাই পিছে মাইনা তোমাৰ নামটো কি মোৰ নাম ৰিচা পিছে কেইদিনমান থাকিবানে নাই অহা সপ্তাহত যামেই হয় নেকি তোমালোকে বহা মই চাহ কৰোঁ নাই নালাগে খুৰীমা আমি আহোঁতে চাহ খাই আহিছোঁ কি কোৱা নতুন আলহী আনিছা চাহ নোখোৱাকৈ যাবানে নাই খুৰীমা আমি পিছত আহিম নহ'লে ভাতকেইটা আমাকে দিয়ক আমিয়ে লৈ যাওঁ জোনাকক ল'ব পৰা হ'ব আৰু জোনাকৰ লগত মোৰ এটা কথাও আছে হয় নেকি ভালে হ'ল দিয়া মোৰো বহুত কাম আছে পিছে আমি যাওঁ দিয়ক খুৰীমা আহিছোঁ পিছত এদিন আলহীটোক লৈ আনিবা হ'ব দিয়ক ঐ বেন্দৰ ভাত আনিছোঁ ভাত গৈছো চিনিমাই কেছটো কি ভাত দেখোন আজি তইহে আনিছ তহঁতৰ ঘৰত গৈছিল খুৰীয়ে ক'লে তই পথাৰতে আছ সেইকাৰণে ভাতকেইটা আমিয়ে লৈ আনিলোঁ পিছে আজি কাৰোবাৰ মনটো ডাৱৰীয়া যেন পাওঁ ভালকৈ মাত এষাৰে দিয়া নাই কেছটো কি আছে নিমাই হ'ব জোকাব নালাগে আজি মোক মায়ে ফোন কৰিছিল অহা সপ্তাহত মানে অহা বুধবাৰে মোক ঘৰলৈ যাবলৈ কৈছিল আৰে মাজত মাথো 3টা দিনহে আছে মানে তুমি আমাক এৰি থৈ যাবা উপায় নাই যাবতো মোৰো মন নাই কিন্তু দেউতাই হেনো ক'ৰবালৈ যাব সেইকাৰণে মাতি পঠিয়াইছে হ'ব এতিয়া ইয়াতে ইমোশ্যনেল হ'ব নালাগে বল ঘৰলৈ যাওঁ বহুত কাম কৰি আছে বল ঐ
ঐ শুনাচোন অহাকালি আবেলি তিনিআলিত মোক লগ কৰিবাচোন কথা আছে আজি পথাৰত যোৱা নাই নেকি নাই নাই নাযাওঁ এই ৰিক্সাক লগ ধৰি আহোঁ হয় নেকি দে তহঁতৰে দিন দে আমাৰ বা কেতিয়া সূৰ্য উদয় হয় দে ৰিক্সা তুমি আহিলা আহিলোঁ ঐ তহঁতে কথা পাত মই তাত ৰৈ আছোঁ যা ৰিক্সা তোমাৰ কিবা কথা আছিলে নেকি নাই মানে তোমাক চাব মন গ'ল সেইকাৰণে মাতিছিলোঁ হয় নেকি ৰ'বা তোমাৰ কাৰণে কিবা বস্তু এটা আনিছোঁ এইটো লোৱা আঙুঠি আঙুঠি কিন্তু কিয় মানে আমাৰ প্ৰেমৰ চিন ছবিতে ঐ কি চাইছা এনেকৈ নাই তোমাকেই চাইছোঁ তোমাক এৰি যাব মনেই কৰা নাইচোন ঠেইত পাগলী ব'লা তাত অকণমান কথা পাতোঁ ব'লা ঐ ইমান এনেকৈ চাই নাথাকিবি নজৰ লাগি যাব ঠেত তুমি আৰু অনবৰতে ভালটোৱে কৰি থাকা গৈছোঁ ব'লা যাওঁ ব'লা ঘৰ গৈ ফোন কৰিবি কিন্তু হ'ব মাই ডিয়াৰ কৰিম দাদা আহোঁ ভণ্টি ভালকৈ যাবা হ'ব দিয়া ঐ ঘৰলৈ গৈ পাহৰি নোযোৱাতো ঠেত কি যে কোৱা ভাল পোৱাত কেতিয়াবা পাহৰি যায় নেকি তোমাৰ তেজত যেনেকৈ মোৰ নাম লিখা আছে মোৰ তেজতো তেনেকৈ তোমাৰ নামেই লিখা আছে হ'ব বেছি চেনি দিব নালাগে ঘৰলৈ গৈ ফোন কৰিবা মোক হ'ব দিয়া বাই 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 হাই গাইজ আজিৰ এই ভিডিঅ'টো আপোনালোকে উপভোগ কৰিলে গতিকে যদি আজিৰ এই পাৰ্ট 2 ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে যিসকলে আমাৰ এই মোৰ তেজৰ নাম পাৰ্ট 1টো চোৱা নাই গতিকে আমাৰ ডেছক্ৰিপশ্যনত লিংক আহি আছে তাত আপোনালোকে চাব আৰু ভালদৰে সঁহাৰি জনাব ধন্যবাদ জয় অসম